নমস্কাৰ। বহাগৰ বিননি সৌৱা কুলিজনীয়ে ৰিঙিয়ালে। কোনজোপা গছতনো ৰিঙিয়াইছে বুলি চাবলৈ ওলালোঁ, কিন্তু ভয় লাগিল। আকৌ ৰৈ গ'লোঁ। কিয় জানো ঢোলৰ শব্দই ৰজন জনোৱা নাই। মোৰ মনটোকোচোন আমনি কৰা নাই। বহাগ আহিলেই বাউলি হোৱা মনটো আজিচোন নিষ্প্ৰাণ। আয়ে দিয়া বিহুৰ সাজযোৰো আজিচোন ওলোৱাবলৈ মন যোৱা নাই। তোক হয়তো এইবাৰ আদৰাই নহ'ব বহাগ। তই পিছে বেয়া নাপাবি। তই আকৌ আহিবি বহাগ। তই আকৌ আহিবি। আমি সুস্থ হৈ লওঁ। আমি তোক আকৌ আদৰিম। ঢোল পেঁপা গগনাৰ সমদৰে বিহুৱানখনিলৈ আমি তোক আকৌ আদৰিম বহাগ। আমি তোক আকৌ আদৰিম। ধন্যবাদ। ভাৰতৰ প্ৰকৃতি সংস্পদত উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত আমি আপোচহীন। উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্ভীক আৰু আপোচহীন কণ্ঠ হৈ বহুতো সমস্যা আৰু সত্য খবৰৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি এতিয়া আপোনাৰ চহৰত, আপোনাৰ ওচৰত উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টি, আপোনাৰ প্ৰশ্ন, আমাৰ উত্তৰ ডিজিটেল মাধ্যমত নতুনকৈ সংযোজিত কেৱল আপোনাৰ বাবে নৰ্থ ইষ্ট আই। প্ৰতিটো খবৰৰ ওপৰত আমাৰ দৃষ্টি।